এই মুহূৰ্তত দিবলৈছো আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ চিকিৎসক আৰু নাৰ্ছলৈ কঠোৰ সকিয়নি প্ৰদান কৰিছে বিধায়ক ৰঞ্জিত কুমাৰ দাসে। ৰোগীক চিকিৎসা প্ৰদান নকৰিলেই লগে লগে ফোন কৰক। কৰ্তব্যৰত চিকিৎসা কৰ্মীৰ বিৰুদ্ধে ৰাজ্যত চলিব এতিয়া একশ্যন। যধে মধে ৰোগীক ৰেফাৰ কৰিব নোৱাৰিব চিকিৎসকে, নহ'লে বিপদ নিশ্চিত চিকিৎসকৰ। এই কঠোৰ সকিয়নি প্ৰদান কৰিছে বিধায়ক ৰঞ্জিত কুমাৰ দাসে। নিজৰ নামত চেম্বাৰ চলাই থাকক তেন্তে আপত্তি নাই। চিকিৎসালয় থকাৰ পিছতো যদি ৰাইজে সেৱা নাপায় তেন্তে এৰি দিয়া নহ'ব। এই স্পষ্ট সকিয়নি প্ৰদান কৰিছে ৰঞ্জিত কুমাৰ দাসে। চৰকাৰী হাস্পাতালত কৰ্মৰত চিকিৎসক নাৰ্ছে ছাৰ্ভিচ দিবই লাগিব, বাধ্যতামূলক বুলি মন্তব্য কৰা হৈছে। ব্যৱসায় চলাই থাকক, কিন্তু ডিউটিৰ সময়ত নিজৰ ডিউটি কৰিবই লাগিব। চিকিৎসক থাকিও যদি ৰোগী ৰেফাৰ কৰিবলগীয়া হয় তেন্তে লোৱা হ'ব ব্যৱস্থা। তেন্তে চিকিৎসকক আঁতৰাই সেৱা আগবঢ়োৱা স্থানলৈ দিয়া হ'ব বুলি মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে। কাম যদি কৰিব বিচাৰে তেন্তে ভালকৈ কাম কৰক। নিষ্ঠা আৰু সততা সহকাৰে ৰাইজলৈ সেৱা আগবঢ়াওক চিকিৎসক আৰু নাৰ্ছে। কৰ্মত হেমাহি কৰা চিকিৎসক নাৰ্ছলৈ সতৰ্কবাণী জাৰি কৰিছে বিধায়ক ৰঞ্জিত কুমাৰ দাসে। এতিয়া ৰাজ্যত চলিব চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে কঠোৰ একশ্যন। ৰোগীক চিকিৎসা প্ৰদান নকৰিলেই লগে লগে ফোন কৰক বুলি মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে। কৰ্তব্যৰত চিকিৎসা কৰ্মীৰ বিৰুদ্ধে চলিব ৰাজ্যত একশ্যন। যধে মধে ৰোগীক ৰেফাৰ কৰিব নোৱাৰিব চিকিৎসকে। নিজৰ নামত চেম্বাৰ চলাই থাকক, আপত্তি নাই। চিকিৎসালয় থকাৰ পিছতো যদি ৰাইজে সেৱা নাপায় তেন্তে কোনো পধ্যেই এৰি দিয়া নহ'ব। চৰকাৰী হাস্পাতালত কৰ্মৰত চিকিৎসক নাৰ্ছে ছাৰ্ভিচ দিবই লাগিব বুলি মন্তব্য। ব্যৱসায় চলাই থাকক, কিন্তু ডিউটিৰ সময়ত চিকিৎসালয়ত উপস্থিত থাকিবই লাগিব চিকিৎসক আৰু নাৰ্ছে। চিকিৎসক থাকিও যদি ৰোগী ৰেফাৰ কৰিবলগীয়া হয় তেন্তে চিকিৎসকৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা।